হাই গাইজ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 24/7 ফিটনেছ অসমলৈ গাইজ আজি এটা কুৱেশ্যনৰ ওপৰত ডিছকাশ্যন কৰিম এই কুৱেশ্যনটো সচৰাচৰ মোৰ ফেচবুক পেজতো বহুতে সোধে আৰু যোনবিলাক ভিডিঅ' মোৰ আপলোড কৰা আছে সেই ভিডিঅ'বিলাকৰ তলতো কিছুমানে এই কুৱেশ্যনটো সোধে আৰু সেই কুৱেশ্যনটো হ'ল যে মই মোৰ পেটটো কমাব লাগিছিল আৰু এতিয়া লক্ষ্য কৰিছো যে মেক্সিমাম মানুহৰ এইটোৱে প্ৰব্লেম ফাৰ্ষ্ট অফ অল মই এটা কথা ক্লিয়াৰ কৰি থব কৈছো ইয়াতে যে যদি কোনোবাৰ যদি পেট থাকেও হি আনহেলথি নহয় কিন্তু কোনোবাৰ যদি সিক্স পেক আছে বা এপছ আছে হি যে হেলথি হ'ব তেনেকুৱা কথা নহয় আপোনাৰ যদি পেটটো থকাৰ পিছতো আপুনি যদি 4-5 কিলোমিটাৰ আপুনি দৌৰিব পাৰিছে আপুনি যদি ডেইলি খোজ কাঢ়িব পাৰিছে আপোনাৰ যদি উশাহ লোৱাত কষ্ট হোৱা নাই সেই পেটখিনি থকাৰ পিছতো সেই পেটটো থকাৰ পিছতো তেনেহ'লে আপোনালোকে আনহেলথি নহয় হেলথি সদায় আপুনি ইন্টাৰনেলি আপুনি আপোনাৰ কিডনি আপোনাৰ লিভাৰ আপোনাৰ হাৰ্ট এই বস্তুখিনিহে বুজায় আপুনি কিমান হেলথি সেকেন্ডাৰী আহিব আপোনাৰ ফিজিক্যাল এপিয়াৰেন্স আপোনাৰ ফিজিক্যাল এপিয়াৰেন্স কেনেকুৱা হ'ব সেইটো সেকেন্ডাৰী কথা ফাৰ্স্ট আপুনি ইন্টাৰনেলি আপুনি ষ্ট্ৰং হয় নে নহয় ইন্টাৰনেলি আপুনি হেলথি হয় নে নহয় তাৰ পিছত আহিল ধৰক কথা আমাৰ যে ফিজিক্যাল এপিয়াৰেন্স ইয়েস আপোনাৰ যেতিয়া পেটটো আপোনাৰ কম সৰু হ'ব আপোনাৰ বাকি মাসল বিলাক ডাঙৰ হ'ব তেতিয়া আপোনাৰ ফিজিক্যাল এপিয়াৰেন্স আপুনি দেখিব ভাল হ'ব আৰু তাৰ লগত সেইখিনিকো মই কৈছো যে সেইখিনিও আমি কি কৰিব লাগিব যিখিনি বডিৰ শেপটো ভাল সেইখিনি আমি কি কৰিব লাগিব আমাৰ যাতে ইন্টাৰনেল আমাৰ কিডনিও ভালে থাকে আমাৰ লিভাৰো ভালে থাকে আমাৰ হাৰ্টটো যাতে ভালে থাকে আমি সেইখিনি আগতে গুৰুত্ব দিব লাগিব কাৰণ সেইখিনি প্ৰাইমাৰী বস্তু সেইখিনি আমাৰ মেইন বস্তু তাৰ পিছত আহিম আমাৰ কোৱেশ্চনটোৰ ওপৰত কথা যে চাওক এইটো পাৰ্টিকুলাৰ এনেকুৱা নহয় যে কিছুমানৰ এজ লৈ কথা থাকিব কিছুমানৰ কাম লৈ কথা লাইফষ্টাইলটো সবৰে বেলেগ বেলেগ কোনোবাৰ পেট ওলোৱা ৰিজন বেলেগ মোৰ বেলেগ বেলেগ মোৰ লগৰ দুজনৰ বেলেগ বেলেগ ৰিজন সবৰে বেলেগ বেলেগ ৰিজন প্ৰথম তাৰে কথাত এই বঢ়াৰ পেট বঢ়াৰ প্ৰথম এটা এনসাৰ এটা হ'ল বডি টাইপ কাৰ কি বডি টাইপ যোনবিলাকৰ বডি টাইপ ধৰক মোৰ বডি টাইপটো হ'ল এক্টোমৰ্ফ মানে মই অতি সহজে মই ফেটছ গেইন নকৰো মই যদি ফেট গেইন কৰো বা ওয়েট গেইন কৰো মই যদি এমাহ যদি একো যদি মই খুব ডায়েটত যদি মই কন্ট্ৰোল কৰো মই যদি এক্সাৰসাইজ আৰু অকমান আগতকে ভালকে কৰো মোৰ কি হ'ব মোৰ ফেট লছ অতি সোনকালে হৈ যাব কিন্তু মোৰ বডি টাইপ কিন্তু এটা বডি টাইপ আছে এন্ডোমৰ্ফ যোনবিলাক শকত যি অকমান খালেই শকত হৈ যায় যোনবিলাক ভিডিঅ' চাই আছে আপোনালোকে গম পাব এই কথা নিজৰ কথাটো যে মই নাখাওৱে তথাপিও মই ফেট মোৰ বহুত বেছি মোৰ পেট ডাঙৰ মোৰ মুখখন ডাঙৰ সেইটো বডি টাইপ এন্ডোমৰ্ফ বুলি কয় সেই এন্ডোমৰ্ফখিনিৰ কি হয় ফেট গেইন কৰাৰ কেপাচিটিটো বেছি সিহঁতৰ লুজ কৰোঁতে বেছি কষ্ট হয় বাট এক্টোমৰ্ফ যিটো মোৰ টাইপ এক্টোমৰ্ফৰ কি হয় মাসল আৰু ওয়েট গেইন কৰোঁতে বেছি কষ্ট হয় ফেট লছ কৰোঁতে মোৰ প্ৰব্লেম নাথাকে মই এমাহ বা দুমাহ যদি ভালকে যদি মই কাৰ্ডিঅ' কৰোঁ বা মই ভালকে ডায়েট লওঁ মোৰ এপছ ভিজিবল হোৱা ষ্টাৰ্ট হ'ব আপোনালোকে চাব সেইকাৰণে যোনবিলাক ক্ষীণ ল'ৰা যিখিনি আছে সিহঁতৰ এপছখিনি আগতে দেখা পায় ৰিজনটো সেইটোৱে বডি টাইপ আৰু যোনখিনি এন্ডোমৰ্ফ সিহঁতে বহুত কষ্ট কৰে ডায়েট কৰে তথাপিও সিহঁতৰ কি হয় পেটটো বা মুখখন অতি সহজে কম নহয় কিন্তু এনেকুৱা নহয় যে নহ'ব সিহঁতৰ টাইম অকমান লাগিব এটা মাসল গেইনো ভাল হ'ব গতিকে সবতে বস্তু টাইম লাগিব পেশেন্ট লাগিব ভাল এক্সাৰসাইজ ভাল এক্সাৰসাইজ কৰিব লাগিব ডায়েট ল'ব লাগিব ভাল স্লিপ ল'ব লাগিব শুব লাগিব তেতিয়া ৰিজাল্ট পাব গতিকে এইটো এটা হ'ল ফাৰ্স্ট ৰিজন সেকেন্ড ৰিজন হ'ল মেটাবলিক ৰেট কি হয় এক্টোমৰ্ফখিনি মেটাবলিক ৰেট খুব ফাষ্ট যিমান খাদ্য খালেও হজম হৈ থাকে আৰু এন্ডোমৰ্ফখিনি কি হয় মেটাবলিক ৰেট স্লো অলপমান খালেও কি হয় লাহে লাহে হজম হয় যাৰ ফলত কি হয় সিহঁতৰ ফেট গেইন কৰাৰ কেপাচিটিটো বাঢ়ি যায় আৰু মেটাবলিক ৰেট আৰু এটা কথা যেতিয়া আপোনালোকৰ এজ বাঢ়িব মেটাবলিক ৰেটটো কি হয় লাহে লাহে স্লো হৈ যায় সো মেটাবলিক ৰেট যেতিয়া স্লো হৈ যাব তেতিয়া আপোনালোকৰ কি হ'ব বা মোৰো এতিয়া মোৰ মেটাবলিক ৰেট অলপ যেতিয়া এজ বাঢ়ি যায় আছে 20 বছৰ 21 বছৰলৈকে মোৰ কি হৈছে মই যিমান খালেও মোৰ ফেট গেইন নহয় এতিয়া মোৰ এটা ফেটৰ লেয়াৰ আছে কাৰণ মেটাবলিক ৰেট কি হৈছে এতিয়া লাহে লাহে স্লো হৈ গৈ আছে আৰু মই সেই লেভেলৰ এক্সাৰসাইজ কৰা নাই বা ডায়েট মেইনটেইন কৰা নাই সো সেকেন্ডাৰী কথা হ'ল মেটাবলিক ৰেট থাৰ্ড খাদ্যভাস 3 নম্বৰ কথা আহে যে কয় যে মানুহে যে এই বহুত খাই থাকে এই ফাষ্ট ফুড খায় এই লিকুইড খায়
বিয়াৰ খায় এইবিলাক বস্তু খোৱাৰ ফলত কি হৈছে শকত হৈছে সেইটো থাৰ্ড কেটেগৰীত আহিব থাৰ্ডত আহিব সেই ৰিজনটো হয় যেতিয়া আপোনালোকৰ খাদ্যভাগ বেয়া হ'ব তেতিয়া লাহে লাহে কি হ'ব আপোনাৰ বডিয়ে শেপ লাহে লাহে চেঞ্জ কৰিব যদি সেই লেভেলত আপুনি কেলৰি বাৰ্ন কৰা নাই আপুনি কেলৰি যিমান খাইছে সিমানখিনি বাৰ্ন কৰা নাই সেইকাৰণে আপোনাৰ কি হৈছে লাহে লাহে ফেট আপোনাৰ বাঢ়ি যায় আছে সো সেইটো থাৰ্ড ৰিজন এটা 4 নম্বৰ কথা হ'ল আমি কেনেকৈ ইয়াৰ পৰা বাচিব পাৰিম আটাইতকৈ ডাঙৰ সমস্যা এনেকুৱা কোনো এক্সাৰসাইজ আছে জানো বা এনেকুৱা কোনো কিবা ডায়েট আছে জানো যাৰ ফলত আমি অকল পেটটো কমাব পাৰোঁ প্ৰথম কথা হ'ল এইটো এনসাৰ নাই এনেকুৱা কোনো ধৰণৰ এক্সাৰসাইজ নাই মই যদি সদায় যদি এপছৰ এক্সাৰসাইজ কৰি থাকোঁ ইয়াতে মই পেটৰ এক্সাৰসাইজ ডেইলি কৰি আছোঁ 2 মাহ 3 মাহ মই জিমবিলাকো দেখোঁ জিমত গৈ পেলাই শকত যোনবিলাক ল'ৰা আহে খুব পেটৰ এক্সাৰসাইজ কৰে সো প্ৰথম কথা হ'ল পেটৰ এক্সাৰসাইজ ক'লে ফেটছৰ এক্সাৰসাইজ নহয় যেটো পেটৰ ওপৰত ফেটছৰ লেয়াৰ আছে ফেটছ এক্সাৰসাইজ হোৱা নাই তাৰ ভিতৰত যিখিনি মাসল আছে এপছৰ যিটো মাসল আছে সেইখিনি এক্সাৰসাইজ হৈ আছে সো পেটৰ যেতিয়া আমি এক্সাৰসাইজ কৰি থাকিম প্ৰথম কথা আমাৰ পেট নকমে আমাৰ ভিতৰৰ মাসলখিনি আমাৰ কি হ'ব এক্সাৰসাইজ হৈ আছে সো সেকেন্ড হল কোনো ডায়েট নাই পাৰ্টিকুলাৰলি আপুনি কি কৰিব কিটোজেনিক ডায়েট আছে 2 মাহমান কৰাৰ পিছত আপুনি কি হ'ব ৰিজাল্ট পাব তাৰ পিছত যদি আকৌ যদি আপুনি আগৰ দৰে আকৌ লাইফষ্টাইল আহি যায় সো তেতিয়া আকৌ আপোনাৰ কি হ'ব ফেট গেইন হোৱা ষ্টাৰ্ট হ'ব তাৰ পিছত ইয়াৰ উপৰিও আপুনি কাৰ্ব সাইকেল আছে কাৰ্ব সাইকেল এটা মই ইয়াৰ পিছত মই কাৰ্ব সাইকেলৰ ওপৰত ভিডিঅ' বনাম কাৰ্ব সাইকেল এটা ভাল এটা ডায়েট যাৰ ফলত আপুনি অলপ অলপকৈ আপুনি যদি লাইফষ্টাইলত ভৰাই দিব পাৰে তেতিয়া কাৰ্ব সাইকেলটো কাম কৰিব ইন্টাৰমিডিয়েট ফাস্টিং এটা আপোনালোকে মই বনাইছোঁ ভিডিঅ' আগতে লাইফষ্টাইল হিচাপে ইউজ কৰিলে হ'ব আপুনি যদি 3 মাহ ইন্টাৰমিডিয়েট ফাস্টিং কৰিলে ৰিজাল্ট পালে তাৰপিছত আকৌ খোৱা আৰম্ভ কৰিলে আৰু আগৰ দৰে হ'ব সো প্ৰথম ইয়াৰ পৰা বুজা গ'ল যে আমি লাইফষ্টাইল হিচাপে কিছুমান ডায়েট ল'ব লাগিব আৰু যেতিয়া মোক কোনোবাই সোধে যে মোক এটা ডায়েট প্লেন দিবা যে সবতকৈ বেছি ভাল ডায়েট প্লেন কি আটাইতকৈ বেছি ভাল ডায়েট প্লেন হ'ল মই যি খাওঁ সেইখিনি খাই পেলাই মই বুজি পাইছে আপোনালোকে মই যে মোৰ ঘৰত যিখিনি খাদ্য আছে সেইখিনি খাই পেলাই মই নিজৰ বডিটোক কেনেকৈ শেপত ৰাখিব পাৰোঁ সেইটোৱে হ'ল আমাৰ মেইন ডায়েট প্লেন কোনো পাৰ্টিকুলাৰ ডায়েট প্লেনত গ'লে কি হৈ যায় হয় আপোনাৰ কেতিয়াবা আপুনি যদি আপুনি ফটোশ্বুট কৰে আপুনি কিবা মডেল কৰিব গৈছে বডি বিল্ডিং আছে ফিটনেছ মডেল আছে তেতিয়া কি কৰিব আপোনালোকে এই পাৰ্টিকুলাৰ ইন্টাৰমিডিয়েট ফাস্টিং কিটো ডায়েট এইবিলাক কামত আহিব বাট মই কোনো ইভেন্টত মই পাৰ্টিচিপেট নকৰোঁ মই বডি বিল্ডিং নকৰোঁ মই এনে ফিটনেছ ফিট থাকিব লাগে তেতিয়া কি কৰিব আপোনালোকে লাইফষ্টাইলত সোমাই ল'ব লাগিব মানে ডেইলি মই ব্ৰাছ কৰোঁ এইটো মোৰ লাইফষ্টাইল গতিকে মোৰ এই ডায়েটখিনি মোৰ লাইফষ্টাইল এইখিনি খাদ্যয়ে খাম মই বা এইখিনিয়ে মই কাম কৰিম এইখিনি মই খোজ কাঢ়িম সেইটো লাইফষ্টাইল কৰিলেহে আপোনাৰ এই যে সমস্যাটো আছে এই সমস্যাটোৰ পৰা বাচি থাকিব পৰা যাব নহ'লে কোনো ধৰণৰ উপায় নাই তো কাৰণ পাৰ্টিকুলাৰ মই সেই 10% কথা নকওঁ যে ধৰক ষ্টেজত উঠিব কম্পিটিশ্যন খেলিব সেইখিনি কথা নকওঁ কাৰণ সেইখিনি বেলেগ কেটেগৰীত আহি যায় সেইখিনি সিহঁতে দায়িত্ব পাৰ্টিকুলাৰলি ল'ব ভালকৈ এক্সাৰচাইজো কৰিব কিন্তু মই নৰ্মেল মানুহখিনিৰ কথা কৈছোঁ যিয়ে ধৰক আমাৰ নৰ্মেল লাইফষ্টাইলত আমি জীয়াই আছোঁ জিমত যাওঁ খুব বেছি আধা ঘণ্টা এক্সাৰচাইজ কৰোঁ তাৰপিছত আকৌ মই 9 to 5 ডিউটি কৰোঁ আমি সেইখিনিতে কৰোঁ বা আমাৰ গৃহিণীসকলে তো সেইখিনিৰ ভিতৰত লাইফষ্টাইলত এই বস্তুখিনি আপোনালোকে পেট কমোৱা বা ৱেট কমোৱাৰ যদি ইচ্ছা আছে প্ৰথম কথা আপোনাৰ ঘৰত ডায়েটখিনি যিখিনি আছে সেইখিনি আপোনালোকে এনেকুৱাকৈ ভাগ কৰক অলপ অলপকৈ খাওক অলপ অলপকৈ কমাওক চেনিৰ পৰিমাণ অলপ কমাই দিয়ক নিমখৰ পৰিমাণ অলপ কমাই দিয়ক গোটেই কমাই নিদিব কাৰণ গোটেই কমাই দিলে আপোনালোকে ৱেট লছ হ'ব কিন্তু খোৱাৰ লগে লগে আকৌ বাঢ়ি যাব অলপ অলপ কমাওক তাৰপিছত আপোনালোকে ডেইলি কি কৰক যে হাফ এন আৱাৰ মই খোজ কাঢ়িমেই এইটো লাইফষ্টাইল মই ৰাতিপুৱা দাঁত মাজোঁ মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ দুপৰীয়া মই লাঞ্চ কৰোঁ ৰাতি ডিনাৰ কৰোঁ ঠিক তেনেকুৱাকৈ মই আধা ঘণ্টা ডেইলি খোজ কাঢ়োঁ এইটো লাইফষ্টাইল তাইৰ লগত খানাখিনি আপোনালোকে কণ্ট্ৰল কৰক এইটো প্ৰকাৰে কৰিলেহে আপোনালোকৰ ৱেট কমিব টাইম লাগিব বাট এটা কথা যে যিটো বস্তুত টাইম লাগিব সেইটো আকৌ পাৰ্মানেণ্ট হ'ব আপোনালোকৰ এইটো কম কিবা যদি আপোনালোকে মেডিচিন কিবা খাব খোজে কিবা যদি আপোনালোকে এক্সট্ৰিম লেভেলৰ ডায়েট ইউজ কৰিবলৈ কিনে আকৌ আপোনালোকে যেতিয়া আগৰ দৰে খাব কাৰণ বডিটোক টৰ্চাৰ কৰিব নোৱাৰে এইটো আপোনালোকে আপুনি কিটো ডায়েট কৈ কাৰ্বহাইড্ৰেট নোখোৱাকৈ কিমান আপুনি ফেটছ আৰু প্ৰটিন কিমান দিনলৈ খাই থাকিব সেইটো প্ৰব্লেম যে ইন্টাৰমিডিয়েট ফাস্টিং কৰিলে আপুনি কিমান দিন আপুনি 12 ঘণ্টা 8 ঘণ্টা নোখোৱাকৈ থাকিব 3 মাহ পাৰিব 4 মাহ পাৰিব 6 মাহ পাৰিব বাট নিজৰ যেতিয়া লাইফষ্টাইল কৰিব যেতিয়া আপোনালোকে 3 সাঁজ খাই আছে
তাৰ মাজত আকৌ দুটা সৰু সৰু মিল লয় এইটো কি হয় আপোনালোকৰ লাইফষ্টাইল এইটোত চলিব পাৰিব সেই লাইফষ্টাইলটো আপোনালোকে কি কৰিব পাৰ্চেণ্টেজ কমাব অলপ 20 পৰা 30% আপোনালোকে খানা ৰিডিউচ কৰক হাফ এন আৱাৰ খোজ কৰক আৰু এইখিনি সময়ত এই কৰোনাৰ আতংকৰ সময়ত আপোনালোকে এটা কথা গম পাইছে যে খানা আমি খুব বেছি আমাক প্ৰয়োজন নহয় আমি KFC বাৰ্গাৰ যিবিলাক ফাষ্ট ফুড আমি সদায় নাখালেও চলিব পাৰোঁ আমাক এই ভাইৰাছটো এই কথাখিনি আমাক গোটেইখিনিকে শিকাই দিলে গতিকে খানাটো এনেকুৱাকৈ খাওক যাতে আপোনাক বডিত যিমানখিনি প্ৰয়োজন হয় খুব বেছি আপোনালোকে খাই পেলাই আপোনালোকে যাতে পিছত এই সমস্যাবোৰ সন্মুখীন হয় তাৰ লৈ আপোনালোকে যাতে পিছত আকৌ আপোনাৰ বেমাৰে আপোনালোকক আগৰি ধৰিব গতিকে মই আপোনালোকক এইখিনি কথাই কৈছোঁ যে কোনোবাই যদি আপোনালোকক কয় যে এইখিনি কৰক ক্ষীণাই যাব এনেকুৱা ধৰণৰ কোনো মেজিক ডায়েট নাই কোনো মেজিক ঔষধ নাই কোনো মেজিক এক্সাৰচাইজ নাই পাৰ্মানেণ্টলি এই চলিউশ্যনটো বাৰু আশা কৰোঁ মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব যদি মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহে তেনেহ'লে আপোনালোকে চেনেলটো লাইক কৰক ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক